रिद्धि सिद्धि वृद्धि होती हाँ तेरे ही आने से और सुंदर ये सृष्टि होती हाँ तेरे ही आने से मोरया। হোৱাই নাই কিমাননো নেল পুলিচ লগাই থাকা কামটো একোৱে নাই অকল ষ্টাইল তাৰ বাহিৰে আৰু একোৱে নাই। উফ ৰাম কতনো ষ্টাইল কৰা দেখিছা অকল নেল পলিচে লগাইছো কিবা এটা কৰিলে হল আৰু আৰম্ভ। মইনো কি বেয়া কথাটো কলো একো এটা কবই নোৱাৰি তাই খং হেৰা আপোনাৰ কি হোৱাই নাই নেকি ৰাতিপুৱাৰ পৰা সেইখনকে চাই আছে কিমাননো দেশৰ খবৰ লৈ থাকে বহি বহি। মই বহিয়ে চাই থাকো নে শুয়ে চাই থাকো তোৰ তাতে কি হল তোক কি সেই বকচাত লৈ থাকিব লাগে নেকি এই মানুহজনক কিবা এটা কথাই কব নোৱাৰি ইমান যদি জ্ঞানীয়ে কথাবাৰ কোৱা কিয় হেৰা নকৌ দিয়া আৰু একো আপুনি বহি থাকে যি কৰি থাকে থাকক লাগিলে পাখেনা কৰি থাকক যি কৰি থাকে থাকক। বুজিছো বুজিছো আপুনি কি বুজিছে বুজি থাকক। হ'ব দে সেই সদায় দেখি থকা ফুলবোৰ এতিয়া আৰু ভাল নেলাগে। হেৰা আপুনি মোক ৰাতিপুৱাই পুৱাই জুকাই নলব কিবা কথা আছে চিধা চিধি কৈ দিব জিলেপিৰ পেষ্ট দি মোক কথা নকব। তাকেইতো মই ঘৰত থকাটো তুমি পছন্দ নকৰা আৰু মই ঘৰত নাথাকিলে ভাল পোৱা কাৰণ মই বাহিৰত গলে তুমি ঘৰত স্বাধীন পোৱা। আপুনিহে এইবোৰ কথা ভাবে আজি এটা ছোৱালীৰ মা হলো দুদিন পিছত ছোৱালীক বিয়া দিব লাগিব তথাপিও আপোনাৰ এই সন্দেহ স্বভাৱটো নগল। হ'ব দে আচল কথাত আলহী বেজাৰ আৰু গৰম ভাতত বিলাই বেজাৰ কথাতে আছে নহয় চোৰ বিদ্যা মহান বিদ্যা যদি নপৰে ধৰা। এই কুকুৰৰ নেজ যেনেকে চিধা নহয় আপোনাৰো সেই সন্দেহ কৰা স্বভাৱটো কেতিয়া শেষ নহয়। মই কুকুৰ কি কলা মই কুকুৰ তই কুকুৰ তোৰ বাপ কুকুৰ তোৰ মা কুকুৰ তোৰ 14 গোষ্ঠী কুকুৰ। মই আপোনাক কুকুৰ কোৱা নাই উদাহৰণহে দিছো। তোমালোকৰ যদি ইমানে কাজিয়া কৰিব মন আছে তেনেহলে বঙাইগাঁও গান্ধী ময়দান ফিল্ডত যোৱাগে তাত কাজিয়া কৰি থাকিবা ইয়াত নহয় নহলে কিন্তু মই এই ঘৰ এৰি গুচি যাম কৈ দিলো। হ'ব দে হ'ব বিয়াৰ পিছতো এনেও তই এইখন ঘৰ এৰি গুচিয়ে যাব লাগিব। বিয়া আৰু মই কেতিয়াও বিয়া নহওঁ লাগিলে এনেই থাকিম দেখিছো নহয় তোমালোকৰ কিমান মৰম। সেই পিলপিলিৰ দৰে মুখখনেৰে সেই ট্ৰেক্টৰৰ দৰে কথা নকবি বুজিছ। অ মা মই যাওঁ। এই ৰবা ক'ত যোৱা
কিয় মই তোমালোকৰ কথা শুনি থাকিব লাগে নেকি মই বান্ধৱী ঘৰত যাওঁ আৰু এইবিলাক কি ড্ৰেছ পিন্ধিছা ভিক্ষাৰী নিচিনাকে সেই ফটা চিটা সেই কাপোৰ পিন্ধিছা কিয় ঘৰত ভাল কাপোৰ নাই ফটা চিৰা এইবোৰ আজিকালিৰ ফেশ্বন হয় ফেশ্বন বেচন নহয় অ ফেশ্বন এইবোৰ পিন্ধি সেই ৰাস্তাৰে ঘূৰিবি আৰু যেতিয়া ৰাস্তাৰে ঘূৰিবি তেতিয়া মানুহবিলাকে ক'ব চা সেইজনে সেই পানীৰামৰ ছোৱালী গৈ আছে বাহ তেতিয়া মোৰ কি ভাল লাগি খালি তহঁতে অসমীয়াৰ একেবাৰে মান সন্মান খালি বেলেগেওতো পিন্ধে তাহাঁতৰতো মাক দেউতাকে একো নকয় সেইকাৰণেতো আজি অসমীয়া জাতিৰ অস্তিত্বই নোহোৱা হ'ল আৰু এইবোৰ পিন্ধিলে কোন বঙালী কোন বিহাৰী একো ধৰিবই নোৱাৰি কিয় আমাৰ সেই নিজৰ জাতিৰ পোচাকযোৰ পিন্ধিব নোৱাৰ নিজৰ জাতিৰ সেই পোচাকযোৰ পিন্ধিলে নিজকে অসমীয়া বুলি কিমান গৌৰৱ কৰিব পাৰি তহঁতে বুজিলেহে তই আৰু কোন পাইলি কি হৈছে এই চাচোন চা মাহী অ মাহী কি হৈছে তোমাৰ মই ঘৰ চাৰি আহিছা কিয় মই ঘৰত নাযাওঁ আৰু আহা তুমি নাকাৰিবাচোন তোৰ খিনি এই পানীৰাম এতিয়া বাচি আছে মই এতিয়া তোৰ ঘৰত যাম তই ঘৰত যাব নালাগে তই ইয়াতে থাকিবি দৰকাৰ নাই এতিয়াই থৈ আহক আহা ইমান দূৰৰ মূৰত আহিছে 6-7 মান থাকোচোন মাৰি থাকে মই নাযাওঁ আৰু ঘৰত কাৰো নকাইছে নহয় আহিছে দুদিনমান থাকক দিয়া আপুনি মাজত কথা নকব এতিয়াই থৈ আহক অ ভাই যাং অ মিনি মোক থৈ আহিবি অ মাহী থাকা দিয়া আজি একো নহয় তই মাজত কথা নকবি মদাৰু বুলি গাঁওখনে কয় মদাৰু বুলি সকলোৱে কয় মোক মদাৰু বুলি মদৰ ঘাটিতে থাকো পৰি তথাপি বাগৰি নপৰো বুলি মদাৰু সকলোৱে কয় তোৰ জম ৰজাই টিকিট কাটি ৰাখিছে তোৰ আৰু বেছি দিন নাই ৰাভা মই আমাৰ সোনকালে নমৰো তোৰ শ্ৰাদ্ধ খাইহে মৰিম I am son of Silfata from Basfata তোৰ শ্ৰাদ্ধ খাইহে মৰিম I am Basfata ইচ্ছা কৰিলে মই মদৰ নদী বনাই দিব পাৰো বুজিছা হেইত মদাৰু সেইকাৰণে বিয়া পাতিব পৰা নাই বেলেগৰ ঘৈণীয়েকক চাওঁতে গ'ল কি কলি মই মদাৰু আৰু ধনী মানুহে মদ খালে পাৰ্টি কৰা কয় ড্ৰিংক কৰিছে আজিকালি কোনে মদ নাখায় আজিকালি দুনিয়াই মদাৰু জন্মতো মদ মৃত্যুতো মদ পূজাতো মদ বিহুতো মদ বাৰ্থডেটো মদ ক'ত মদ নাই মই মদ খালে মই মাল খাইছো কাৰণে মই মদাৰু আমি যে দুখীয়া সেইকাৰণে মই মদাৰু আৰু ধনী মানুহগিলাই খালে পাৰ্টি কৰা তই দেখোন না মদৰ পণ্ডিত দিছ ইজ দ্য পইণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় দে টু মেন মাৰামাৰি ইণ্ডা কালাইবাৰী থেইত তোৰ লগত থাকিলে নহ'ব এই ৰচো ৰ এইফালে আহ 10 টকা দেচোন মোৰ লগত নাই 10 টকা এটা দিব নোৱাৰা মই গুৰু লৰাবহে ওলাইছো 10 টকা এটা নেই চালা মই ভিখাৰী মোট কৈ তই 2 গুণ ভিখাৰী চালা মদ খাবি থেইত নাখাওঁ যা তেনেহ'লে
মই যে কি মানুহ পালাত পৰো নহয় তোৰ কোৰ যে কি মানুহৰ পালাত পৰো নহয় মদাৰো কয় এই যে মোৰ খৈনীজনীৰ কথা কি ক'ম আৰু মানুহে শুনিলে কি ক'ব এইবোৰ দেখি শুনি মোৰ একেবাৰে সহ্য নোহোৱা হৈছে এইজনীক লৈ আৰু মই চলিব নোৱাৰা হৈছো আজি পালি তোক দুটুকুৰা কৰিম এইখনেৰে আজি বোলে অমুকত কালি বোলে তমুকত সেই কোনোবা বোলে আৰু অফিচাৰ নেকি তাৰ লগত বাইকত উঠি ফুৰে ৰহ আজি আহক ৰ বেটি তাইক পালে আজি এইখনেৰে মই দুটুকুৰা কৰি দিম শুনা একেবাৰে দাসালৈ ক'ত যাবলৈ ওলাইছ নক'ব আৰু দাদা মোৰ ঘৈণীজনী 1 মিনিটো ঘৰত নথকা হৈছে নহয় এই গোটবিলাক হয় এক প্ৰকাৰ ভাল হৈছে আৰু বেয়াও হৈছে কিছুমান বুৰ্বক ঘৈণীকিয় আচলতে শয়তানো হৈছে কিবা ক'লে আৰু একেবাৰে জাঙুৰ খাই উঠে মোৰ ওপৰত আচলতে কি আজিকালি সেই গোটবিলাক হৈ মানে তুমি যেনেকে ক'লা ভালো হৈছে বেয়াও হৈছে আচলতে হয় এই মহিলাবিলাক মৰে গট 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 আৰু পুৰুষবিলাকে সন্ধিয়া হলে মত 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 সন্ধিয়া হলে হয়নে তাকেইতো এইটো দেখোন পানী নাম হে পানী নামৰ লগত থুকুনা কি খবৰ আছো আৰু পিছে ক অলপ বজাৰত যাব ওলাইছো আৰু হুকুনা তালৈ কি ড্ৰোনত যাব ওলাইছ নেকি হে নাম যেনেকুৱা হুকুনা তোমাৰ চেহেৰাও হুকুনা হে দাদা দুখীয়া মানুহৰ চেহেৰা কতনো ভাল হ'ব হে হেৰি এটা কথা এদিনাখন যাবাচোন হুকুনাকো লৈ যাবা অকণমান তিয়াই দিম ভাল 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 হুকুনা অকণমান মাৰিবা হে নাই দাদা নাখাও সেইবিলাক বানি 100 টকা এটা দিয়াচোন 50 টকাই আছে 50 টকা 50 টকা দি তুমি বজাৰ কিনিব যাবা লাজে লাগে দেই এনেই ক'লো দেই বেয়া চেয়া নাপাবা ক'লো এই মানুহজনক মই একেবাৰে দেখিব নোৱাৰো ময়ো এই মানুহজন বোলে ডাঙৰ চাকৰি কৰে কিন্তু অথচ আমাৰ পৰাহে টকা খোজে এইটো কেনেকুৱা কথা স্বভাৱৰ দোষ সি আমাৰ পৰা টকা বিচৰা নাই সি আচলতে আমাক লাজ দিব বিচাৰিছে এই মানুহবিলাকৰ অলপ টকা হলে সিহঁতৰ বহুত অহংকাৰ বাঢ়ি যায় বুজা নাই সি আচলতে আমাক কুকুৰ বুলি ভাবে হয় দাদা আচলতে অহংকাৰেই পতন দাদা মই আপোনাৰ লগতে বজাৰত গৈ আছো বলক বলক বলা এই ধাননি পথাৰখন ইমান ধুনীয়া লাগিছে কি ধুনীয়া লাগিছে এইটো বিঘা মোৰ সেইটো বিঘা মোৰ একদম উৰি থাকিব বিচাৰো কাঞ্চিলা ঘুম্ন যাওঁ কাঠমাণ্ডু চহरमा কাঞ্চিলা ঘুম্ন যাওঁ কাঠমাণ্ডু চহरमा কাঠমাণ্ডু চহৰ ভগৱান মই পাহৰি গৈছো তেৰ मेरो বিষয়मा कति लागेछु तेर मेरो এনেকে হয় নেকি দোকান দিব আছে কন্ট্রোলের দোকান দিব আছে মাহত 2-3 বার আহিব লাগে এনেকে আহি থাকিব পাৰি আমার কি পেট নাই 18 তারিখে আহিলে কব 28 তারিখে আহিবি 28 তারিখে আহিলে কব 2 তারিখে আহিবি আমার কি তুই কাম নেকি আমার আৰু দেখা পাও নহয় বস্তাবিলাক পিছফালে দি ঠেলা দি ওলাই যায় দেখা পাও নহয় সদায় সদায় দোকান বন্ধ চাউল পচি ৰয় তাও মানুহক দিব নোখোজে আমাৰ পেট নাই আমাৰ কাম সেইটোৱে খালি ৰেচন কাৰ্ডৰ দোকানত আহি থাকিব লাগে মাহত দিছে চৰকাৰে 2 বাৰ কৰি চাউল একবাৰো নাপাওঁ সদায় সদায় এনেকে আহি থাকিব পাৰি নেকি এনেকে হ'ব নেকি আজি আহিবি কালি আহিবি আৰু লকডাউন দিছে আহিবও নোৱাৰি এনেকে হ'ব কেৰাচিন তেলটো নেদে এই বাছপতা এই ৰহে কেৰাচিন তেলটো নেদে সেইকাৰণে বাদে দিছো আশা শুনচোন দাদা কি হল এই কন্ট্ৰল দোকানত সদায় সদায় আহি থাকিব লাগে
কোনোদিন সময়মতে বস্তু পোৱা কিয় নাযায় চাউল পোৱা নাই চাউল পোৱা নাই ক'ত মাথাত পাইছো চাউল মানুহ পোৱা নাই হ'বলা ভিতৰত মানুহ নাই খালি ডেট পিছুৱাই থাকে নহয় এইবিলাক বহুত খেলি মেলি হৈ আছে ময়ো চাই আছো বাছফাটা এই বিষয়ৰ ওপৰত আমি ৰাইজমেল মাতিব লাগিব নহয় সিহঁতৰ চাউল আছে গম পাইছো পিছফালে দি পঠাই দিয়ে সেই চাউলে আমি এই 20 টকা দি কথাখিনি কিনি খাব ময়ো লাগে শুনা পাইছো এই 20 টকাত কিনি খাব লাগে এই সেই চাউলে আমি 15-20 টকা পুৰণা কিনি হোৱা খাব লাগে নাইতো যি হল যি হল 10 টকা তোক মানে সেই মানুহ লগ পালে 10 টকাই লাগে হা চাউলটো নাপালে আৰু মাৰিবি আৰু তই ইয়াক কিন্তু মই এবাৰ নেৰিম শিক্ষা দিম মই বিচাৰ দিম মই তোৰ ভাগ্যই ভাল যা কি কৰিব লাগে মই কৰিম তই এতে যা গণ্ডগোল নকৰিবি মই সেক্ৰেটাৰী প্ৰেচিডেণ্টৰ লগত বহিম তুমি যোৱা এইবাৰ কিন্তু মই ইয়াক নেৰিম দেই কৰি দিলো তুমি যোৱা বেয়া নাপাবি 20 টকা লোৱাৰ কাৰণে যোৱা হয় দে আচলতে বহুত দুৰ্নীতি হৈ আছে এই হজা আমাৰ গাঁৱৰ মানুহবিলাকক ঠকাই ইমান দুৰ্নীতি কৰি আছে নহয় দাদা এইবাৰ কিন্তু মই নেৰিম আৰু আহিলা এইবাৰ মই আপুনি কিন্তু মোৰ লগত থাকিব লাগিব আহা মইতো আছোৱে মোৰ লগত থাকিব লাগিব মই কমপ্লেইন দিম তুমি যোৱা মই কমপ্লেইন দিম দাদা 10 টকা তোমাক দিলৈ দেখো 20 টকা মই যোৱা তুমি এতিয়া যোৱা মই আছো নহয় যোৱা নহয় মই কিন্তু মই আছো নহয় তুমি যোৱা মোৰ লগত থাকিব লাগিব কিন্তু হে ভগৱান তোমাক কৈছো নহয় মই এবাৰ কিন্তু একদম পাঁচ ফাটা হে প্ৰভু পাঁচ ফাটা প্ৰভু মোৰ লগত তুমি প্ৰস্থান কৰা বাবা তুমি যোৱা মই আছো যাম মই তিৰিচলি মোক গালি পাৰে না যোৱা তুমি যোৱা বলে কেনে খাম ৰাতি মই আছো তুমি এতিয়া যোৱা নহয় এইটো নহয় আপুনি মোৰ লগত থাকিব লাগিব তুমি যোৱা কি কৰিবা এই মানুহবিলাকক লৈ আচলতে আমাৰ এই সমবায়ৰ কি কৰিম মই সেক্ৰেটাৰী প্ৰেচিডেণ্টক লৈ পেলাই এখন মিটিং দিবই লাগিব আৰু এই হজা মানুহবোৰক ঠকাই ইহঁতে খাই আছে মই বহুত দিনৰ পৰা দেখি আছো ইহঁতৰ দুৰ্নীতি দাদা আপনার কথা কিন্তু খুব ভাল লাগছে আপনার কথা গেলে আপনি কিন্তু মোৰ লগত থাকিব লাগিব কিন্তু তই আকৌ আহিলি আপনি মোৰ লগত থাকিব লাগিব তোৰ দুখ বেদনা মই বুজি পাইছো নহয় ঘৰত কি কম ইয়াৰ বিকল্প ব্যৱস্থা মই কৰিম 2-3 দিনৰ মূৰে আহিবলৈকে চাউল নাপাওঁ মই কৈছো নাপাওঁ তই যাচোন মই আছো নহয় 10 টকা 20 টকা দিলে নহয় আগতে তই যা হে প্ৰভু তই যা আহিব তোমাৰ লগত দিনতে হে বাকিলি আহিছো হ'ব দে যাম দে হে প্ৰভু সঁচাই এই হজা মানুহবিলাকক আমাৰ এই গাঁৱৰ ঠকাই ইহঁতে কিমান যে চাউল দালি কি আহে সব লুটি আছে ভগৱান উঠিব পালো তো যাব নোৱাৰো কি কৰো এতিয়া আও না কাঞ্চি ঘুমনা যাও তই কি কৰিছ পাইতো জুখি আছো ইখন থাকোতে আকৌ তুমি সিফালদিকে পাৰ হ'ব লাগে ফচি গেলো নোৱাৰো তুমি ইপিনেদি পাৰ নোহোৱা কিয় তাতকে বহি আছা সোনকালে পাৰ হৈ ঘৰত যোৱা আৰু ভালকে চাবা পৰিবা তুমি কোন যোৱা মই ইপিনে ফুৰিব যাওঁ মোকো লগলৈ যোৱা না মই তোমাক নিব নোৱাৰো তুমি ঘৰলৈ যোৱাগে যোৱা দেবাৰ বিনাতে যাকৈ বাৰুতে ভগৱান মই লোৱা তেতিয়াহ'লে ভণ্টি মই আহোঁ নেকি ভাল দাদা আজিকালি দেখোন নহাই হ'ল মাজে মাজে আহি থাকিব ভাল লাগে ঠিক আছে হ'ব সময় পালে আহিম দিয়া তেতিয়াহ'লে ভণ্টি মই আহোঁ দিয়া এই ছোৱালীজনী যে ক'ত গৈছে এতিয়ালৈকে আহিয়ে পোৱা নাই আপুনি এনেকে চুৰৰ দৰে কথা শুনি আছিল লাজ নালাগে চুৰ ধৰা পৰিল নহয় মই ঘৰত থাকিলে তোৰ দিগদাৰ হয় আৰু ইফালে মই নাথাকিলে সেই ৰাভাৰ হতে প্ৰেমৰ লীলা আপুনি ইমান সন্দেহবাদী সেই দাদা নিচিনা মানুহজনৰ লগত মই সন্দেহ কৰিছে তেনেহলে মই নথকাত
আহি কিয় আহিব লাগে এইখন ঘৰত কি কৈছিলা বোলে হেৰি মাজে মাজে আহি থাকিবা আহিলে ভাল লাগে হা আৰু নাহিলে ভাল নালাগে আৰু বা কাৰ হতে আপোনাকে বিচাৰি আহিছে বিয়াৰ চিঠি দিবলৈ সেইবোৰ ভেকৰ ভাওনা মোক দেখুৱাই লাভ নাই তোমালোক দুটাৰ আৰু আৰম্ভ হলেই নে দেউতা তুমি এতিয়া বুঢ়া হৈছা এতিয়াও মাক সন্দেহ কৰি থাকা নে তোৰ দেউতা কোনোবা এজন মানুহ আহিলে সন্দেহ কৰে জানানে এতিয়া আৰু সেই কান্দি কথা কাটিব নালাগে ঠিক আছে আপুনি আৰু আজিৰ পৰা মোক সন্দেহ কৰিব নালাগে কি কৰিবি চাবা মই কি কৰো চা তোৰ মাৰ টেম্পাৰ নচোৱা কিয় দেউতা তোমালোকে এনেকে লাগি থাকিলে মোৰ কি হ'ব আৰু দেউতা তুমি মাক মিছাতে এইবোৰ সন্দেহ কৰি থাকা মই মাক জানো মা তেনেকুৱা নহয় তুমি মাক মিছাতে সন্দেহ কৰি থাকা এই চাচোন যা কি শব্দ হৈছে চাচোন যা দেউতা হা মা ও মা এই আজিৰ পৰা মোক এই কি কৰা কৰাটো এই জুইৰ চাও কি কৰা চাও মোক এৰি দিয়া তুমি বুজিবলৈ চেষ্টা কৰাছো বুজিবলৈ চেষ্টা কৰা এই চালা মুড়ি ফুলিছে ও ডালিমি মুড়ি ফুলিছে মা তুমি নাকান্দিবিচোন ডালিমি মই আজিৰ পৰা আৰু তোৰ ওপৰত কোনো সন্দেহ নকৰো আৰু কোনো সন্দেহ নকৰো অ ভণ্টি কি হৈছে ন তোৰ পানীৰাম হৈছে কি নকোৱা কিয় চাওকচোন দাদা আপোনাৰ লগতো মোক সন্দেহ কৰে জানেনে চি বৰ বেয়া কথা হৈছে নহয় ৰাভা আচলতে মোৰে ভুল হৈছিল মোক ক্ষমা কৰিবি ৰাভা মোক ক্ষমা কৰি দিবি আৰু ডালিমি আচলতে মোৰ ভুল হৈছিল তোক মই সন্দেহ কৰিছিলো মই তোক আৰু কেতিয়াও সন্দেহ নকৰো মই কথা দিছো মই আৰু তোক কেতিয়াও সন্দেহ নকৰো শুনা পানী যি হল আচলতে সন্দেহ বস্তুটো ভাল নহয় হয় ৰাভা মই আচলতে এতিয়াহে উপলব্ধি কৰিব পাৰিছো যিখন ঘৰত স্বামীয়ে স্ত্ৰীক সন্দেহ কৰে যিখন ঘৰত স্ত্ৰীয়ে স্বামীক সন্দেহ কৰে সেইখন ঘৰ কেতিয়াও ঘৰ হৈ নাথাকে মই আজি নিজেই উপলব্ধি কৰিব পাৰিছো যে সঁচাই মই বহুত ভুল কৰিছো মোক ক্ষমা কৰি দিবি ৰাভা মোক ক্ষমা কৰি দিবি হ'ব আৰু ডালিমি তইও মোক ক্ষমা কৰি দিবি মই এই সন্দেহ বস্তুটো তোমাৰ ওপৰত আৰু কেতিয়াও নকৰো ৰাভা ভাই মোক ক্ষমা কৰি দিবি হ'ব নমস্কাৰ বন্ধুসকল মই গকুল নাথ আপোনালোকে সন্দেহ কথা ছবিখন নিশ্চয় চালে ছবিখনে কি বুজাইছে সেই আপোনালোকে নিশ্চয় গম পাইছে বিশেষকৈ মই নকওঁ গতিকে মই আপোনালোকক এটাই কওঁ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম চেনেহ দিব আৰু এনেকৈ দিলে যেন মই আগত আৰু লিখিব পাৰোঁ আৰু লগতে মোৰ চেনেলটো গকুল নাথ বঙাইগাঁও এই চেনেলটো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে লাগি থকা ঘণ্টিটো বেল বুটাম যিটো সেইটো আপোনালোকে টিপি দিব গতিকে